নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আৰোগ্য সেতু এপটোৰ সম্বন্ধে অকণমান তথ্য আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। এই এপটো বিশেষকৈ আমাৰ দেশখনক কৰোনামুক্ত কৰিবলৈ তথা জনসাধাৰণক সতৰ্ক কৰিবলৈ বনোৱা হৈছে। এই এপটোৰ উপযোগ তথা কাৰ্যসমূহৰ চমু আভাস মই আপোনালোকক দিব বিচাৰিছোঁ। ধৰি লওক, এজন গোৱালৰ পৰা 15 দিন ধৰি আপুনি গাখীৰ লৈ আছে। এতিয়া গোৱালজনৰ ক'ভিড পজিটিভ ওলাইছে। এই ক্ষেত্ৰত এপটোৱে আপোনাক এলাৰ্ট কৰিব, যাৰ ফলত এপটোৰ গ্ৰীণ কালাৰটো য়েলো নাইবা অৰেঞ্জলৈ সলনি হ'ব। আহকচোন এপটোত কেনেকৈ কি কৰিব লাগে চাই লওঁ। প্ৰথমতে আপোনালোকে গুগল প্লে ষ্টৰত যাব লাগিব। তাৰপিছত ওপৰত চাৰ্চ কৰিব লাগিব আৰোগ্য সেতু বুলি। তাৰপিছত ইনষ্টল, যিটো মোৰ ইনষ্টল কৰা হ'ল, একচেপ্ট কৰিব লাগিব, অলপ ৰ'ব লাগিব। খুব কম MB, সোনকালে হৈ যাব, 2 পৰা 3 MB। অলপ সময় ৰোৱাৰ পিছতে আহি যাব। ইনষ্টলেশ্যন হোৱাতে অলপমান সময় লাগে। এইটো এইবাৰ অ'পেন কৰক আপুনি। এইটো দেখিবলৈ পাব, লেংগুৱেজটো চিলেক্ট কৰিব। তাৰপিছত এইটো পঢ়ি ল'ব, ওপৰত কি লিখা আছে। তাৰপিছত পঢ়ি কিনে আপোনালোকে চাব। তাৰপিছত নেক্সট বাটনটো টিপি দিব। নেক্সট এইটো আহিব, ইয়াতে আপোনাক পঢ়ি ল'ব। তাৰপিছত আকৌ নেক্সট মাৰিব। আকৌ নেক্সট মাৰাৰ পিছত এইটো আহিব। এইবাৰ ৰেজিষ্টাৰ নাও কৰি দিব আপুনি। তাৰপিছত এইটো আহিব। ইয়াতে এপ পাৰমিশ্যনছ বুলি আছে, এইটো চাই ল'ব। তাৰপিছত এগ্ৰি কৰি দিব লাগিব। ইয়াতে ডিভাইচ, আপোনাৰ লোকেশ্যন, ব্লুটুথ, তাৰপিছত ডাটা শ্বেয়াৰিং এইবিলাক আহিব। আপুনি ভালকৈ পঢ়ি দিব লাগিব। এগ্ৰি কৰি দিয়ক, আই এগ্ৰি বুলি। তাৰপিছত ইয়াতে ইয়েছ কৰি দিয়ক। ব্লুটুথ পাৰমিশ্যন ৰিকুৱেষ্ট বুলি আহিছে। তাৰপিছত আপোনাৰ মোবাইল নম্বৰটো বিচাৰিব, মোবাইল নম্বৰটো দিব আপুনি। ছাবমিট কৰি দিব লাগিব। তাৰপিছত অট'মেটিক ইয়াতে OTP আহিব, অট'মেটিকেলি লৈ ল'ব OTPটো। তাৰপিছত এইটো হোৱাৰ পিছত নিজে নিজে হৈ যাব। আৰোগ্য সেতু এইটো আহিব, আপোনাৰ পাৰ্চনেল ডিটেইলছ খুজিব। হোৱাট ইজ ইউৰ জেণ্ডাৰ, মেল নে ফিমেল আপুনি বহাব। মই যিহেতু মেল দিছোঁ। ফুল নেম, মোৰ নামটো দি দিছোঁ। নেক্সট কৰি দিব। তাৰপিছত আহিব এজ, মোৰ বয়স দিছোঁ 28। তাৰপিছত আহিব প্ৰফেশ্যনছ, ভালকৈ চাব। ডক্টৰ, নাৰ্ছ, এইবিলাক কি আছে, পুলিচ অফিচাৰ। মোৰ একোৱেই নহয়, এইটো নন অফ এভৱ দিছোঁ। ইউটিউবাৰ বুলি লিখা নাই নহয়। তাৰপিছত আছে এইটো লাষ্ট ক'তবা 30 ডেজত আপুনি ট্ৰেভেল কৰিছিল নেকি, মই কৰা নাই, নন দিছোঁ। নেক্সট মাৰিছোঁ। তাৰপিছত আপুনি প্ৰয়োজন সাপেক্ষে ভলেণ্টিয়াৰ কাম কৰিব পাৰিম। তাৰপিছত কনফাৰ্ম ছাবমিশ্যন কৰি দিছোঁ। ফিলিং ৱেল, য়েছ, মই ভাল কিবা কৰি আছোঁ, বৰ্তমান মই সুস্থ হৈ আছোঁ। 20 ছেকেণ্ড এছেছমেণ্ট, 20 ছেকেণ্ডৰ কাৰণে এছেছমেণ্ট, য়েছ, অ'কে, গট ইট কৰি দিব। তাৰপিছত এইবিলাক আহিব, আপোনাৰ কাহ, জ্বৰ আছে নেকি কিবা, মোৰ একোৱেই নাই। এইবিলাক পঢ়িব আপুনি ভালকৈ, ওপৰত থকাবিলাক। মই নন অফ দ্য এভৱ দিছোঁ।
তাৰপিছত আকৌ এইবিলাক আহিব, এটা এটাকৈ আহি থাকিব। আপোনাৰ যদি কিবা একো প্ৰব্লেম নাই তেনেহ'লে দিব নালাগে। মই নন অফ দ্য এবভ দিছোঁ। তাৰপিছত এইবিলাক আহিব, য়েছ কৰি দিছোঁ, ন কৰি দিছিলোঁ। তাৰপিছত এইটো নন অফ দ্য এবভ, এইটো আহিছে, অ'কে মাৰি দিম। এতিয়া মই যে ৰিক্স নাই সেইটো লিখা ওলাইছে, ভালকৈ পঢ়ি ল'ব আপোনালোকে। তাৰপিছত এইটো চাওক, এইটো আহিছে, আপোনালোকে চব চাব পাৰিব এইটো ডেইলি কি কি হৈ আছে আপোনালোকৰ। তাৰপিছত তলতো আছে, আৰু ফোন আহি গ'ল না। তাৰপিছত এইটো চাব পাৰে আপুনি গোটেই ভাৰতত কি কি হৈ আছে, ক'ত কি আছে, ষ্টেটবিলাকৰ নাম আছে, সেইটো আপুনি চাব পাৰিব। COVID-19 আপডেটছ আহে, তাতে আপডেটবিলাক থাকে, সেইটো চাব পাৰিব আপুনি। তাৰপিছত আকৌ আপুনি যদি লেংগুৱেজটো চেঞ্জ কৰিব বিচাৰে তেনেহ'লে লেংগুৱেজটো চেঞ্জ কৰি ল'ব পাৰে। অসমীয়াত আছে, তলত থাকিব অসমীয়াটো একেবাৰে। তাৰ কাৰণে ওপৰত গৈ লেংগুৱেজটো কৰিব লাগিব। অসমীয়াত দিছোঁ, নেক্সট মাৰি দিলে আপোনাৰ গোটেইখিনি অসমীয়াত আহি যাব। আপুনি ইফালে আপুনি সুৰক্ষিত এনেকৈ আহিব, আপডেটছ আহিব, সামাজিক দূৰত্ব বজাই ৰাখক, ছেল্ফ এছেছমেণ্ট টেষ্ট এইবিলাক আহিব, জনসমাগম বৰ্জন কৰক, 6 ফুট দূৰত্বত থাকক, এইবিলাক আহিব। কি কৰিব লাগে কি কৰিব নালাগে সেইবিলাক আছে। তাৰপিছত ইফালে আৰু তলত কিবা কিবি আছে। আকৌ আপুনি গৈ ইফালে COVID-19 আপডেটবিলাক চাব পাৰে, ক'ত কেনেকুৱা হৈ আছে আপডেট, ঠাইসমূহ, তাৰপিছত আক্ৰান্ত, সুস্থ হৈ উঠিছে, মৃতকৰ সংখ্যা, এইবিলাক পাব। আৰু গোটেইবিলাকে পাব আপোনালোকে। আৰু এই সময়ত আপুনি ব্লুটুথটো আৰু লোকেশ্যনটো অন কৰি ৰাখিব লাগিব, যাতে ট্ৰেক কৰিব পাৰে। এইবিলাক চাব পাৰিব গোটেইখিনি। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যন বক্সত আৰোগ্য সেতুৰ লিংকটো দি থ'ম, আপোনালোকে তাতে গৈও ডাউনলোড কৰি ল'ব পাৰিব। ধন্যবাদ।